সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো মিষ্টাৰ গোপাল ব্লগ চেনেলটোলৈ। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই বঙাইগাঁৱৰ এখন পাহাৰত যাম আৰু সেই পাহাৰখন হৈছে আমতলা তুৰি শৰা পাহাৰ আৰু সেই পাহাৰখনত এটা জলপ্ৰপাতো আছে আৰু সেই পাহাৰখনৰ সকলোবোৰ দৃশ্য আপোনালোকক দেখাই থাকিম। মোৰ ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব আৰু মোৰ ইয়াতে এটা ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব। আৰু শুনামতে মই বহুত ভাল বোলে আমাৰ বঙাইগাঁৱৰ তুৰি শৰা এই পাহাৰখনত বহুত দূৰ দূৰণিৰ পৰা ইয়াতে পিকনিক খাব আহে আৰু আপোনালোকেও আহিব পাৰে। মানে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। বলক মোৰ ভিডিঅ'টো চাই থাকক। সো ফ্ৰেণ্ডছ, এনেকৈ আমি যাই আছোঁ বৰচৰা টু তুৰি পাহাৰ আৰু সেইটো হৈছে আমাৰ বঙাইগাঁৱৰ আমতলাত। আৰু এতিয়া আমি আপোনালোকক লৈ যাই আছোঁ, ভিডিঅ'টো চাই থাকক যিমানখিনি পাৰে আগলৈকে। আৰু ফ্ৰেণ্ডছ, ইয়াতে এটা কথা, আপোনালোকে যদি ভাবিছে পিকনিক খাব আহে তেনেহ'লে আপোনালোকে বেছি দূৰত নগ'লেও আমাৰ বঙাইগাঁৱতে আহিব পাৰে। বঙাইগাঁও বহুত ভাল ঠাই হয়, গতিকে আপোনালোকে ইয়ালৈ আহিব পাৰে। আৰু এনেকৈ আমি ভিডিঅ'টো মানে আগবাঢ়ি লৈ যাই আছোঁ। আপোনালোকে যিমানখিনি পাৰে যদি আহিব খোজে ভিডিঅ'টো চাই সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই লওক। চ' ফ্ৰেণ্ডছ, যদিও আমি বঙাইগাঁৱৰ মানুহ তথাপি মানে বহুতে গম নাপায় যে বঙাইগাঁৱত এখন ভাল পাহাৰ আছে আৰু সেই পাহাৰখনত পিকনিক খোৱাৰ কাৰণে বহুত যে ভাল, সেই কথাখিনি বহুতেই গম নাপায়। বেছিভাগে মানে বাহিৰৰ পৰা আহে, কিন্তু আমাৰ ওচৰৰ মানুহখিনি যায় বাহিৰত। গতিকে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে বাহিৰত যালেও আমাৰ বঙাইগাঁৱৰ এই পাহাৰখনটো এবাৰ আহি চাব পাৰে। আৰু ইয়াতে এটা জলপ্ৰপাতো আছে, গতিকে আমি সেই জলপ্ৰপাতটো আপোনালোকক দেখাই থাকিম। চ' ফ্ৰেণ্ডছ, পাহাৰ আহি পালোঁ আৰু সেই বেছি দূৰ নাই, ভিডিঅ'টো শেষলৈকে চাই থাকক। ফাইনেলি পাহাৰখন আহি পালোঁ আৰু ইয়াৰে ৰাইট ছাইডত যে আমাৰ জলপ্ৰপাতটোত, আৰু ইয়াৰে আমাৰ এইখনেই হৈছে সেই পাহাৰখন বঙাইগাঁও তুৰি শৰা পাহাৰ। দেখিছানে? ইয়াত ইফালে ফটো উঠাত ব্যস্ত হৈ আছে, সিফালেও ফটো উঠাত ব্যস্ত হৈ আছে। মানে বন্ধুসকল, ইয়াৰ পাহাৰখনত যিখিনি মানুহ আছে বেছিভাগে মানে ফটো তুলি আছে আৰু ইয়াতে ফটো তুলিব, পিকনিক খাব, ইয়াৰে এইটোৱে কাম হয়। এইকাৰণে গোটাই মানুহকেইটাই ইয়াতে ফটো তোলাতে ব্যস্ত হৈ আছে। আৰু প্ৰকৃতিটো কিমান ধুনীয়া হ'ব পাৰে চাই লওক বন্ধুসকল। আৰু আমাৰ এই নদী নহয়, এইটো পুখুৰী হয়। পুখুৰীটো বহুত চাফা হয়। আৰু এনেকৈ আমি মানে ঘূৰি আছোঁ, মই আহিছোঁ আৰু মোৰ লগত মোৰ দুজন মানে আহিছে বন্ধু। এনেকৈ ভিডিঅ'টো চাই থাকক। লেটছ গো।
আৰু ফ্ৰেণ্ডছ এনেকেই ঘূৰি আছোঁ, এনেকৈ ঘূৰি ঘূৰি এতিয়া আমি নিজৰা পাৰত যাম আৰু সেই নিজৰা পাৰটো কেনেকুৱা হয় কেনেকুৱা নহয় সকলোবোৰ দেখাই থাকিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুত ধুনীয়া হয় আৰু এতিয়া আমি সেই নিজৰা পাৰটোত আমি যাই আছোঁ। একচুৱেলি মোৰ মানে ক'ব ভাষা নোহোৱা হৈছে, ইমান ধুনীয়া প্লেচ হয় এইটো। মানে ইয়াত আহি কিবা জীপাল জীপাল যেন লাগিছে। আৰু ফাইনেলি ইয়াতে আমি আহি পালোঁ। এইটোৱে হয় সেই নিজৰা পাৰটো আৰু ওপৰত এটা শিৱ বাবাৰ মন্দিৰো আছে আৰু তাতে আমি ভক্তি ল'ম আৰু ভিডিঅ'টোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই থাকিম। মানে বৰ্তমান হৈছে পিকনিকৰ সময়, সেইকাৰণে ইমান চাফা কৰা হোৱা নাই। এই আমাৰ চিৰিবিলাক অলপমান পাত পৰি মানে লেতেৰা হৈ আছে, গতিকে এইটো শিৱ পূজাৰ সময়ত বহুত চাফ চিকুণ কৰি ৰখা হয়। আৰু ফাইনেলি আহি পালোঁ আমি সেই মন্দিৰটোৰ ওপৰত। এতিয়া পাহাৰৰ দৃশ্য উপভোগ কৰক ওপৰৰ পৰা। দেখিছেনে বাৰু কিমান ওপৰত উঠিছোঁ, ৰাস্তাটো কিমান সৰু দেখা যায়। চ' ফ্ৰেণ্ডছ, আপোনালোকে যদি অহা নাই সোনকালে আহক আৰু ইয়াৰ উপভোগ কৰক।